কৰিছে। মিজোৰামে অসমৰ সৈতে থকা সীমা বিবাদ আলোচনাৰ মাধ্যমেৰে নিষ্পত্তিৰ প্ৰয়োজনীয়তাৰ পোষকতা কৰিছে আৰু আঞ্চলিক সমিতিসমূহৰ নিষ্পত্তিৰ বাবে আলোচনা চলাই আছে। আমি আশা কৰোঁ অদূৰ ভৱিষ্যতে অষ্টলক্ষ্মীৰে চিহ্নিত দেশৰ এই অংশ আটামপৰীয়া একতাৰ এনাজৰীৰ দেশৰ ভিতৰত একক আৰু অন্যান্য অগ্ৰণী অঞ্চল বুলি পৰিগণিত হ'ব। ইতিমধ্যে শান্তি চুক্তি স্বাক্ষৰিত কৰিছে আৰু আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত শান্তি বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ চৰকাৰখনে কঠোৰ ব্যৱস্থা হাতত লৈছে আৰু ইয়াৰ জৰিয়তে 8,800ৰো অধিক অভিযুক্তৰ বিৰুদ্ধে 5,344টা গোচৰ ৰুজু কৰা হৈছে। बच्चे जो सिख पढ़ रहे थे उनके लिए 2,26,936 গৰাকী আবেদনকাৰী আবেদন নিষ্পত্তি কৰা হৈছে। বৰ্তমান ৰাজ্যখনে 169টা ধান ক্ৰয় কেন্দ্ৰ স্থাপনৰ জৰিয়তে 7.4 লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। Bilang ingin sih dia lah.